আৰু সোণালী জয়ন্তী বৰ্ষ পালন কৰিব ঢেকিয়াজুলি অমৰ সমিতিয়ে। আৰু কলকাতাৰ পৰা অহা শিল্পীয়ে ইতিমধ্যে প্ৰস্তুত কৰিছে প্ৰতিমা আৰু ছিকিমৰ সাই বাবা মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মণ্ডপ। আৰু এই দৃশ্য দেখিবলৈ পাইছে ঢেকিয়াজুলিত এনেদৰে ব্যাপক প্ৰস্তুতি আৰু মহানগৰীৰ দৃশ্য দেখুৱালে আমাৰ সাংবাদিক হেমন্ত বেজে। আৰু এইবাৰ আমি দৰ্শকসকলক লৈ যাব বিচাৰিছোঁ ঢেকিয়াজুলিৰ সাই বাবা মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা সেই পূজা মণ্ডপৰ দৃশ্য দেখুৱাব সংবাদদাতা দিগন্ত শৰ্মাই। হয়, সমাগত দুৰ্গা পূজাৰ আগে আগে ঢেকিয়াজুলিৰ এই অমৰ সমিতিৰ যি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ ওলাইছে এই দুৰ্গা পূজা স্থলীত মই বৰ্তমান উপস্থিত আছোঁ। ইয়াতে অমৰ সমিতিৰ সোণালী জয়ন্তী বৰ্ষ গৰকিলে ইয়াতে তেখেতসকলৰ আয়োজন দেখিবলৈ পোৱা গৈছে। এক বিশাল আয়োজন, 20 লাখ টকা ব্যয় সাপেক্ষে তেখেতসকলে এইবাৰ উদযাপন কৰিব দুৰ্গোৎসৱ। এয়া মই দেখুৱাইছোঁ দেৱী মাৰ এয়া মৃন্ময় মূৰ্তি মই দেখুৱাইছোঁ। এই মৃন্ময় মূৰ্তি এক সুন্দৰকৈ ইয়াতে বৰ্তমান ইয়াতে নিৰ্মাণৰত অৱস্থাত আছে। কলিকতাৰ পৰা আহি সুদূৰ কলিকতাৰ পৰা আহি কলিকতাৰ মৃৎশিল্পীয়ে আহি ইয়াতে তেখেতসকলে যাৱতীয় সৰঞ্জাম আনি ইয়াতে দিনে নিশাই অহৰহে কষ্ট কৰি নিৰ্মাণ কৰি উলিয়াইছে এই দেৱী মাৰ এয়া মৃন্ময় মূৰ্তি। এয়া মই দেখুৱাইছোঁ অতি সুন্দৰকৈ এয়া কলিকতীয়া যি কলিকতাৰ মৃৎশিল্পীৰ হাতৰ পৰশত এয়া প্ৰাণ পাই উঠিছে এয়া দেৱী মাৰ মৃন্ময় মূৰ্তি। মই পোনে পোনে যিসকল ইয়াতে উদ্যোক্তাসকল আছে উদ্যোক্তাসকলৰ কাষলৈ যাবলৈ বিচাৰিম। তাৰ আগে আগে মই কিছু দেখুৱাই আছোঁ। ইয়াতে সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই থকা হৈছে যি সোণালী জয়ন্তী বৰ্ষ দুৰ্গা পূজাৰ তেখেতসকলে ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। এয়া সম্পূৰ্ণ থাৰ্মকলৰে আচলতে সম্পূৰ্ণ পূজা মণ্ডপটি সজাই পৰাই তোলা হৈছে। কাৰণ কেইদিনমান পাছতে শাৰদীয় দুৰ্গা পূজা, মণ্ডপে দেৱী বন্দনা হ'ব, দেৱীৰ আৰাধনা হ'ব, ভক্তগণে আহি দেৱী মাৰ আশীষ ল'ব। আহি এই তাৰ পূৰ্বে এনেকৈ সজাই পৰাই তোলা হৈছে। এতিয়া দেৱী মণ্ডপসমূহ দুৰ্গা পূজাৰ মণ্ডপসমূহ এনেকৈ সজাই পৰাই তোলা হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিৰ যি অমৰ সমিতিৰ যি দুৰ্গা পূজা আজি সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে পোনপটীয়াকৈ যাব খোজে উদ্যোক্তাসকলৰ কাষলৈ। কি ক'ব, এবাৰ কেনেধৰণৰ প্ৰস্তুতি আপোনালোকৰ? আমাৰ এই অমৰ সমিতি আজি তাৰিখত 50 বছৰ ভৰি দিলে। আমি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰি আছোঁ। আমাৰ এই মূৰ্তি আমাৰ কলিকতাৰ পৰা আহি আমাৰ কুমাৰটুলিৰ পৰা আহিছে, সেইবিলাক তেওঁলোকে বনাই থৈ গ'ল। আৰু আমাৰ পেণ্ডেলৰ ডেকৰেশ্যন হৈ আছে। আৰু এই ডেকৰেশ্যন আমাৰ নগাঁৱৰ পৰা আহিছে, তেওঁলোকে থাৰ্মকলৰ দ্বাৰা এই ডেকৰেশ্যন কৰি আছে। আমি বৰ্ষ উদযাপন কৰি আছোঁ। আমাৰ এই মূৰ্তি আমাৰ কলিকতাৰ পৰা আহি আমাৰ কুমাৰটুলিৰ পৰা আহিছে, সেইবিলাক তেওঁলোকে বনাই থৈ গ'ল। আৰু আমাৰ পেণ্ডেলৰ ডেকৰেশ্যন হৈ আছে। আৰু এই ডেকৰেশ্যন আমাৰ নগাঁৱৰ পৰা আহিছে, তেওঁলোকে থাৰ্মকলৰ দ্বাৰা এই ডেকৰেশ্যন কৰি আছে। আপোনালোকে নিজে চাইছে। কিমান বাজেট এবাৰ? আমাৰ 20 লক্ষ টকা বাজেট হৈ আছে। আমাৰ ইয়াত গোটেই ধৰণৰ সুবিধা আমি কৰিছোঁ। আৰু ষষ্ঠীৰ দিনা আমাৰ মাননীয় উপায়ুক্ত শোণিতপুৰ জিলা তেখেতে 11টা বজাত এই মন্দিৰ আৰু পেণ্ডেল অপেনিং কৰিব। তাতে আমাৰ এই 3 দিন ব্যাপী আমাৰ ইয়াত ৰাইজক খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ ষষ্ঠীৰ দিনা আমাৰ এটা শোভাযাত্ৰা হ'ব। ষষ্ঠীৰ দিনা আমি এটা বৰ্ণাঢ্য অনুষ্ঠান কৰিম। আৰু আমাৰ মেগাজিনো আছে, আমি মেগাজিনো উদ্বোধন কৰিম। এনে বিশেষ এইবাৰ আকৰ্ষণ কি আপোনালোকৰ? বিশেষ আকৰ্ষণ এইখিনি মহিলা ঢাকি আছে, কলিকতাৰ পৰা আহি আছে। কলিকতাৰ পৰা মহিলা ঢাকি আহিব, আচলতে ঢাক বজাব আহিব, সুদূৰ কলিকতাৰ পৰা আহিব। বিশেষ আকৰ্ষণ বুলি ক'ব লাগিব। আৰু উদ্যোক্তা আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম, কি ক'ব? আমি ৰাইজৰ সহযোগিতা আগবঢ়াব বিচাৰিছোঁ। হয়, কিমান মূৰ্তি যিটো মৃন্ময় মূৰ্তি ইয়াত দেখিবলৈ পাইছে, কিমান বাজেটৰ আপোনালোকৰ মূৰ্তি? কিমান? 2.5 লক্ষ টকা। 2.5 লক্ষ টকা। হয়, ঢাকি আহি আছে, এইটো 2 লক্ষ টকা। 2 লাখ টকাৰ ঢাকিয়া। হয়, কি ক'ব? ঢাকি আমাৰ লেডিজ গ্ৰুপ থাকিব। হয়, সকলোৱে আহিব, উপভোগ কৰিব পূজা। হয়, নিশ্চিতভাৱে এইবাৰ দুৰ্গা পূজাত বিশেষকৈ ঢেকিয়াজুলিৰ এই অমৰ সমিতিৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা এই সোণালী জয়ন্তী বৰ্ষৰ এই অমৰ সমিতিৰ দুৰ্গা পূজা লক্ষণীয় হ'ব। ব্যতিক্ৰমী ইয়াতে তেখেতসকলে প্ৰয়াস কৰিছে। এয়া মই আৰু উদ্যোক্তাসকল আছে আৰু তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'ব? আমাৰ এই পূজাটো ভাল মতে হ'ব লাগে। হয়, আমি চবে মিলি কৰি আছোঁ।
ভক্তৰ সমাগম হ'ব বুলি আমাৰ আশা কৰে? হিচাপততো লাখ লাখ মানুহ হ'ব লাগে হয়। ভক্তৰ সমাগম হয়, লাখ লাখ ভক্তৰ সমাগম হ'ব। হ'ব লাগে আশা ৰাখিছোঁ। হয় হয়, যে লাখ লাখ ভক্তৰ আচলতে সমাগম হ'ব। লগতে আৰু এগৰাকী আছে উদ্যোক্তা বয়োজ্যেষ্ঠ আছে, তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব আজি দেৱী মাৰ প্ৰতিমাই ইয়াতে হেৰি কৰা হ'ল। হয় হয় হয়, তেখেতে আহিছে পৰিদৰ্শন কৰিছে, তেখেতে উদ্যোক্তা এয়া দেখুৱাইছোঁ মই সকলো ইয়াতে আচলতে হাতে কামে লাগিছে আজি দেখিবলৈ পোৱা গৈছে। সুন্দৰ এয়া